নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত আমি আপোনালোকক জনাম যে কিছুমান কুকুৰাৰ ফাৰ্ম যে বন্ধ হৈ যায় তাৰ কাৰণসমূহ কি সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো বজাই দিব। চাওক বন্ধু বান্ধৱীসকল বহুতো লোকে কুকুৰাৰ ফাৰ্ম আৰম্ভ কৰে কিন্তু তেওঁলোকে কিছুমান কথা নজনাৰ কাৰণে ফাৰ্মসমূহ বেছি দিনলৈ চলাব নোৱাৰে বা সেই ফাৰ্মসমূহ বন্ধ কৰিবলগীয়া হয়। তেওঁলোকে যে ফাৰ্মসমূহ বন্ধ কৰিবলগীয়া হয় তাৰ প্ৰথমটো কাৰণ হ'ল তেওঁলোকে কুকুৰা পালনৰ বিষয়ে একো নজনাকৈ অৰ্থাৎ একো প্ৰশিক্ষণ নোলোৱাকৈ কুকুৰা পালন আৰম্ভ কৰি দিয়ে। কুকুৰাবোৰক কোনটো বেমাৰ হ'লে কি দৰৱ দিব লাগে, কুকুৰাবোৰক কোনখিনি সময়ত কি ভেকচিন দিব লাগে, কেনেকৈ দিব লাগে, কুকুৰাবোৰক কোনখিনি সময়ত কি দানা দিব লাগে সেই বিষয়ে যদি নজনাকৈ কুকুৰা পালন আৰম্ভ কৰে তেতিয়া কুকুৰাবোৰৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় যাৰ কাৰণে লোকচান হয় আৰু যেতিয়া কুকুৰা পালন কৰি লোকচান হ'বলৈ আৰম্ভ হয় তেতিয়া কুকুৰাৰ ফাৰ্ম বন্ধ কৰিবলগীয়া হয়। সেই কাৰণে আপোনালোকে এই ভুলটো কেতিয়াও নকৰিব। আপোনালোকে প্ৰথমতে কুকুৰা পালনৰ বিষয়ে প্ৰশিক্ষণ এটা লৈ ল'ব, তাৰ পাছতহে কুকুৰা পালন আৰম্ভ কৰিব। আৰু যদি আপোনালোকে প্ৰশিক্ষণ ল'ব নিবিচাৰে তেনেহলে আপোনালোকে আৰু এটা কাম কৰিব পাৰে। প্ৰথম অৱস্থাত আপোনালোকে বেছিকৈ কুকুৰা পালন নকৰিব। প্ৰথম অৱস্থাত আপোনালোকে শিকিবৰ কাৰণে 10টা বা 15টা কুকুৰা পালন কৰিব আৰু সেইবোৰ কুকুৰা যেতিয়া আপোনালোকে পালন কৰি থাকিব তেতিয়া আপোনালোকে যিমান পাৰে শিকিবলৈ চেষ্টা কৰিব। সিহঁতবোৰৰ মাজত কি বেমাৰ দেখিবলৈ পোৱা যায়, কি বেমাৰ হ'লে কি দৰৱ দিব লাগে আৰু সিহঁতক কোনখিনি সময়ত কি ভেকচিন দিব লাগে, কেনেকৈ দিব লাগে, এই গোটেইখিনি কথা আপোনালোকে যিমান পাৰে শিকিবলৈ চেষ্টা কৰিব আৰু যেতিয়া আপোনালোকে প্ৰায় কথাখিনি জানিবলৈ আৰম্ভ কৰিব তাৰ পাছত আপোনালোকে যদি ইচ্ছা কৰে বেছিকৈ কুকুৰা পালন আৰম্ভ কৰিব পাৰে। কিন্তু প্ৰথম অৱস্থাত আপোনালোকে কেতিয়াও বেছিকৈ কুকুৰা পালন আৰম্ভ নকৰিব। কুকুৰাৰ ফাৰ্ম যে বন্ধ কৰিবলগীয়া হয় তাৰ দ্বিতীয়টো কাৰণ হ'ল যে যদি আপোনালোকে বেলেগৰ মাটিত কুকুৰাৰ ফাৰ্ম নিৰ্মাণ কৰে বা যদি আপোনালোকে বেলেগৰ কুকুৰাৰ ফাৰ্ম ভাড়াত লৈ কুকুৰা পালন আৰম্ভ কৰে। চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে বেলেগৰ মাটিত কুকুৰাৰ পালন কৰে বা যদি আপোনালোকে বেলেগৰ কুকুৰাৰ ফাৰ্ম ভাড়াত লৈ কুকুৰা পালন আৰম্ভ কৰে আৰু যদি সেই মাটিৰ মালিকে কুকুৰাৰ ফাৰ্মখন বন্ধ কৰিবলৈ কয় তেতিয়া কিন্তু আপোনালোকে বন্ধ কৰিব লাগিব। সেই কাৰণে আপোনালোকে কেতিয়াও বেলেগৰ মাটিত কুকুৰা পালন নকৰিব বা বেলেগৰ কুকুৰাৰ ফাৰ্ম ভাড়াত লৈ কুকুৰা পালন আৰম্ভ নকৰিব। আপোনালোকে সদায় নিজৰ মাটিতেই কুকুৰা পালন আৰম্ভ কৰিবলৈ চেষ্টা কৰিব। কুকুৰাৰ ফাৰ্ম যে বন্ধ কৰিবলগীয়া হয় তাৰ তৃতীয়টো কাৰণ হ'ল যে যদি আপোনালোকে এটা ভুল দিশত কুকুৰাৰ গঁৰাল নিৰ্মাণ কৰে আৰু লগতে কুকুৰাৰ গঁৰাল এটা নিৰ্মাণ কৰোঁতে বা এটা ভাল কুকুৰাৰ গঁৰাল হ'বৰ কাৰণে কি কথা জানিব লাগে সেই কথাখিনি যদি আপোনালোকে নজনাকৈ কুকুৰাৰ ফাৰ্মখন নিৰ্মাণ কৰে তেতিয়াও কিন্তু কুকুৰাৰ ফাৰ্মখন বন্ধ কৰিবলগীয়া হয়। আমি আপোনালোকক আগতেও জনাইছিলোঁ যে কুকুৰাৰ গঁৰালৰ দিশ সদায় পূবা পশ্চিমাকৈ ৰাখিব লাগে আৰু কুকুৰাৰ গঁৰালৰ ভেটি সদায় ওখ ৰাখিব লাগে যাতে বৰষুণৰ পানী ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে। যদি বৰষুণৰ পানী ভিতৰলৈ প্ৰৱেশ কৰে তেতিয়া তাত এমনিয়া গেছৰ সৃষ্টি হয় আৰু এমনিয়া গেছৰ ফলত কুকুৰাবোৰৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে। আৰু কুকুৰাৰ ফাৰ্ম বা কুকুৰাৰ গঁৰালটো নিৰ্মাণ কৰোঁতে ভেণ্টিলেশ্যনৰো সুবিধা ৰাখিব লাগে যাতে বতাহ ইপাৰ সিপাৰ হ'ব পাৰে আৰু শীতকালত যাতে কুকুৰাৰ গঁৰালত ভালকৈ ৰ'দ পৰে সেই কথাখিনিও আপোনালোকে নজৰ ৰাখিব লাগিব। আৰু এই গোটেই কথাখিনি নজৰ ৰাখিহে আপোনালোকে এটা ভাল কুকুৰাৰ ফাৰ্ম বা কুকুৰাৰ গঁৰাল নিৰ্মাণ কৰিব লাগিব। বন্ধু বান্ধৱীসকল এটা ভাল কুকুৰাৰ গঁৰাল বা কুকুৰাৰ ফাৰ্ম নিৰ্মাণ কৰিবৰ কাৰণে কি কথা জানিব লাগে সেই কথাখিনি যদি আপোনালোকে ভালকৈ জানিব বিচাৰিছে তেনেহ'লে সেই বিষয়ে আমি ভিডিঅ' আপলোড কৰি থৈছোঁ আৰু তাৰ লিংক আমি ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ। এই ভিডিঅ'টো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাব পাৰে। কুকুৰাৰ ফাৰ্মখন যে বন্ধ কৰিবলগীয়া হয় তাৰ 4 নম্বৰ কাৰণটো হ'ল যে যদি আপোনালোকে কুকুৰাৰ ফাৰ্মখন বা কুকুৰাৰ গঁৰালটো এনেকুৱা ঠাইত নিৰ্মাণ কৰে য'ত কুকুৰাৰ পোৱালি আনোতে দানা আনোতে লগতে বিক্ৰীৰ উপযুক্ত হোৱা কুকুৰাবোৰক বজাৰলৈ নিওঁতে অসুবিধাৰ সৃষ্টি হয়। চাওক বন্ধু বান্ধৱীসকল কুকুৰাৰ গঁৰালটো আপোনালোকে সদায় এনেকুৱা ঠাইত নিৰ্মাণ কৰিব য'ত যাতায়াতৰ সুবিধা হয় যাতে কুকুৰাৰ পোৱালি ফাৰ্মত আনোতে দানা আনোতে লগতে বিক্ৰীৰ উপযুক্ত হোৱা কুকুৰাবোৰক বজাৰলৈ নিওঁতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। কুকুৰাৰ ফাৰ্ম যে বন্ধ কৰিবলগীয়া হয় তাৰ 5 নম্বৰ কাৰণটো হ'ল যে যদি আপোনালোকে লোন লৈ বা টকা সুতত লৈ কুকুৰা পালন আৰম্ভ কৰে। চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে লোন লৈ বা টকা সুতত লৈ কুকুৰা পালন আৰম্ভ কৰে তেতিয়া কি হয় কুকুৰা পালন কৰি আপোনালোকে যিখিনি লাভ অৰ্জন কৰিবলৈ সক্ষম হয় সেই লাভখিনি লোনৰ ধাৰ মাৰোঁতে বা সুদ দিওঁতে আপোনালোকৰ গোটেইখিনি টকা গুচি যায় আৰু এটা সময়ত আপোনালোকক এনেকুৱা অনুভৱ হয় যে কুকুৰাৰ পালন কৰি দেখোন একো লাভেই হোৱা নাই আৰু যাৰ কাৰণে অৱশেষত আপোনালোকে কুকুৰাৰ ফাৰ্মখন বন্ধ কৰিবলগীয়াও হ'ব পাৰে। সেই কাৰণে আপোনালোকে এই ভুলটো কেতিয়াও নকৰিব। কুকুৰা পালন আৰম্ভ কৰোঁতে বৰ বেছি টকাৰ
প্ৰয়োজন নহয় সেই কাৰণে আপোনালোকে আপোনালোকৰ লগত যিমানখিনি মূলধন থাকে সেই মূলধনেৰে কুকুৰা পালন আৰম্ভ কৰিব আপোনালোকে একেবাৰে কম মূলধনেৰে কুকুৰা পালন আৰম্ভ কৰিব পাৰে যদি আপোনালোকে লোকেল কুকুৰা পালন কৰিব বিচাৰে তেনেহলে আমি আপোনালোকক জনাই দিব বিচাৰিছো যে আপোনালোকে দুজনী মাইকী কুকুৰা আৰু এটা মতা কুকুৰাৰেও কুকুৰা পালন আৰম্ভ কৰিব পাৰে আৰু লাহে লাহে সিহঁতৰ পৰা প্ৰজনন কৰাই আপোনালোকে কুকুৰাৰ সংখ্যা বৃদ্ধি কৰিব পাৰে আৰু এনেকৈ আপোনালোকে পিছলৈ বহুত বেছি হাৰত বা বেছি সংখ্যাত কুকুৰা পালন কৰিব পাৰে কিন্তু আপোনালোকে যদি লোন লৈ বা টকা খুতত লৈ কুকুৰা পালন কৰে তেতিয়া কিন্তু আপোনালোকে কেতিয়াও লাভান্বিত হ'ব নোৱাৰিব কুকুৰাৰ ফাৰ্ম যে বন্ধ কৰিবলগীয়া হয় তাৰ 6 নম্বৰ কাৰণটো হ'ল যে যদি আপোনালোকে কেৱল কৰ্মচাৰীৰ ভৰসাতে বহি থাকে নিজে কেতিয়াও কুকুৰাৰ ফাৰ্মত প্ৰৱেশ নকৰে কুকুৰাবোৰে ভালকৈ দানা পানী খাইছে নে নাই সিহঁতবোৰ কেনেকৈ আছে সেই বিষয়ে যদি আপোনালোকে নিজেই ফাৰ্মত গৈ চোৱাচিতা নকৰে কেৱল কৰ্মচাৰীৰ ভৰসাত বহি থাকে তেতিয়া কিন্তু আপোনালোকে কেতিয়াও লাভান্বিত হ'ব নোৱাৰিব কৰ্মচাৰীয়ে যদি ভালকৈ চোৱাচিতা নকৰে তেতিয়া কুকুৰাবোৰৰ মাজত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয় যাৰ কাৰণে পিছলৈ আপোনালোকৰ লোকচান হ'ব পাৰে সেই কাৰণে আপোনালোকে কেতিয়াও কেৱল কৰ্মচাৰীৰ ভৰসাত বহি নাথাকিব আপোনালোকেও নিজেই ফাৰ্মত প্ৰৱেশ কৰিব আৰু কৰ্মচাৰীৰ সমান্তৰালভাৱে নিজেও কুকুৰাবোৰক চোৱাচিতা কৰিব আৰু যদি আপোনালোকে কম পৰিমাণে কুকুৰা পালন কৰে তেনেহলে কেতিয়াও আপোনালোকে কৰ্মচাৰী নাৰাখিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কম পৰিমাণে কুকুৰা পালন কৰে আৰু সেইখিনি কুকুৰা পালন কৰোতেও যদি আপোনালোকে কৰ্মচাৰী ৰাখে তেতিয়া কিন্তু আপোনালোকে লাভান্বিত হ'ব নোৱাৰিব কৰ্মচাৰীক দৰমহা দিওঁতে আপোনালোকৰ গোটেইখিনি টকা গুচি যাব সেই কাৰণে আপোনালোকে কম পৰিমাণে কুকুৰা পালন কৰিলে নিজে কৰিবলৈ চেষ্টা কৰিব আৰু কুকুৰা পালন কৰিবৰ কাৰণে আসলতে বহুত বেছি সময় দিবলৈ প্ৰয়োজন নাই ৰাতিপুৱা 15-20 মিনিট আৰু দুপৰীয়া সময়ত 10-15 মিনিট আৰু সন্ধিয়া সময়ত 15-20 মিনিট দিলেই হৈ যায় আৰু এনেকৈ আপোনালোকে বাকি কামবোৰ ভালকৈ চোৱাচিতা কৰিব পাৰে কুকুৰাৰ ফাৰ্ম যে বন্ধ কৰিবলগীয়া হয় তাৰ 7 নম্বৰ কাৰণটো হ'ল যে যদি আপোনালোকে জৈৱ সুৰক্ষাৰ নীতিসমূহ ভালকৈ মানি নচলে জৈৱ সুৰক্ষাৰ নীতি নিয়ম নমনাকৈ যদি আপোনালোকে কুকুৰা পালন আৰম্ভ কৰে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে জৈৱ সুৰক্ষাৰ নীতিসমূহ নজনাকৈ কুকুৰা পালন কৰে তেতিয়া কুকুৰাবোৰৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি হয় আৰু যাৰ কাৰণে কুকুৰাবোৰৰ বেছি সংখ্যাত মৃত্যু হ'বলৈ ধৰে আৰু কুকুৰাবোৰৰ যদি মৃত্যু হয় তেতিয়া কিন্তু আপোনালোকে কেতিয়াও লাভান্বিত হ'ব নোৱাৰিব আৰু যেতিয়া কুকুৰাবোৰৰ বেছিকৈ মৃত্যু হ'বলৈ আৰম্ভ হয় আৰু যেতিয়া আপোনালোকৰ লোকচান হ'বলৈ ধৰে তেতিয়া আপোনালোকৰ অনুভৱ হ'বলৈ ধৰিব যে কুকুৰা পালন কৰি একো লাভ নাই কুকুৰা পালন বন্ধ কৰি দিয়া যাওক বা কুকুৰাৰ ফাৰ্মখন বন্ধ কৰি দিয়া যাওক সেই কাৰণে হয়তো আপোনালোকে কুকুৰাৰ ফাৰ্মখন বন্ধ কৰিবলগীয়াও হ'ব পাৰে সেই কাৰণে আপোনালোকে জৈৱ সুৰক্ষাৰ নীতি নিয়মসমূহ জনাটো অত্যন্ত প্ৰয়োজন আৰু যিসকল লোকে জৈৱ সুৰক্ষাৰ নীতি নিয়মসমূহ নাজানে তেওঁলোকক আমি জনাই দিব বিচাৰিছো চাওক বন্ধু বান্ধৱীসকল লাগিলে আপোনালোকে গৰু ছাগলীয়ে পালন কৰক বা হাঁহ কুকুৰাই পালন কৰক আপোনালোকে জৈৱ সুৰক্ষাৰ নীতি নিয়মসমূহ মনাটো অত্যন্ত প্ৰয়োজন আৰু যদি আপোনালোকে কুকুৰা পালন কৰে তেনেহলে আমি আপোনালোকক জনাই দিব বিচাৰিছো যে কেতিয়াও আপোনালোকে বাহিৰৰ লোকক কুকুৰাৰ গড়ালত প্ৰৱেশ কৰিবলৈ নিদিব লগতে বাহিৰৰ জীৱ-জন্তুকো কুকুৰাৰ গড়ালত প্ৰৱেশ কৰিব নিদিব আৰু নিজৰ কুকুৰাবোৰক কুকুৰাৰ ফাৰ্মৰ বাহিৰলৈ ওলাই আহিবলৈ নিদিব আৰু ইয়াৰ সমান্তৰালভাৱে কুকুৰাৰ ফাৰ্মৰ বাহিৰত আপোনালোকে পটাছ পানী বা বীজাণুনাশক ৰাখিব আৰু যেতিয়া আপোনালোকে কুকুৰাৰ ফাৰ্মৰ ভিতৰত প্ৰৱেশ কৰিব প্ৰৱেশ কৰাৰ আগ মুহূৰ্তত সেই বীজাণুনাশকত বা পটাছ পানীত নিজৰ ভৰি দুখন ভালকৈ তিয়াই ল'ব আৰু তাৰ পাছতহে কুকুৰাৰ ফাৰ্মত প্ৰৱেশ কৰিব আৰু ইয়াৰ উপৰিও কুকুৰাৰ গড়ালটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লগতে সপ্তাহত এদিন বা দুদিন কুকুৰাৰ গড়ালটোত আৰু কুকুৰাবোৰৰ ওপৰত বীজাণুনাশক ভালকৈ স্প্ৰে কৰিব আপোনালোকে খৰচলিন বীজাণুনাশকো স্প্ৰে কৰিব পাৰে নাইবা B904 বীজাণুনাশকো স্প্ৰে কৰিব পাৰে ইয়াৰে যিকোনো এবিধ বীজাণুনাশক আপোনালোকে সপ্তাহত এদিন বা দুদিন কুকুৰাবোৰৰ উপস্থিতিত কুকুৰাৰ গড়ালত ভালকৈ স্প্ৰে কৰিব আৰু লগতে কুকুৰাবোৰক সদায় পৰিষ্কাৰ পানী খাবলৈ দিব কুকুৰাবোৰক ভাল কোৱালিটিৰ দানা খাবলৈ দিব লগতে কুকুৰাবোৰক সদায় পৰিষ্কাৰ বাচন বৰ্তনতে দানা পানী খাবলৈ দিব এই জৈৱ সুৰক্ষাৰ নীতিসমূহ যদি আপোনালোকে ভালকৈ মানি চলে তেতিয়া কুকুৰাবোৰৰ মাজত কেতিয়াও বেমাৰ আজাৰে দেখা নিদিয়ে যাৰ কাৰণে আপোনালোকে অধিক লাভান্বিত হ'ব পাৰিব কুকুৰাৰ ফাৰ্ম যে বন্ধ কৰিবলগীয়া হয় তাৰ 8 নম্বৰ কাৰণটো হ'ল যে যদি আপোনালোকে কুকুৰাবোৰক কেনেকৈ বিক্ৰী কৰিব লাগে সেই বিষয়ে নাজানে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাবোৰক ভালকৈ পোহপাল দিয়ে আৰু যদি কুকুৰাবোৰক কেনেকৈ বিক্ৰী কৰিব লাগে সেই বিষয়ে আপোনালোকে নাজানে তেতিয়া কিন্তু আপোনালোকে কেতিয়াও লাভান্বিত হ'ব নোৱাৰিব সেই কাৰণে কুকুৰাবোৰক কেনেকৈ বিক্ৰী কৰিলে অধিক লাভান্বিত হ'ব পাৰি অৰ্থাৎ মাৰ্কেটিংৰ বিষয়ে আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজন আৰু কুকুৰাবোৰক কেনেকৈ বিক্ৰী কৰিলে অধিক লাভান্বিত হ'ব পাৰি সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে সেই বিষয়ে আমি ভিডিঅ' আপলোড কৰি থৈছো আৰু তাৰ লিংক আমি ডেসক্ৰিপচন বক্সত দি থৈছো এই ভিডিঅ'টো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাব পাৰে
কুকুৰাৰ ফাৰ্ম যে বন্ধ কৰিবলগীয়া হয় তাৰ 9 নম্বৰ কাৰণটো হ'ল যে যদি আপোনালোকে এইটো নাজানে যে কুকুৰাবোৰক কোনখিনি সময়ত পোহপাল দিলে অধিক লাভান্বিত হ'ব পাৰি সেই বিষয়ে চাওক বন্ধু বান্ধৱীসকল কুকুৰাৰ বজাৰখন সকলো সময়তে ভাল নহয় সেই কাৰণে আপোনালোকে এইটো জানিব লাগিব যে কুকুৰাবোৰক কোনখিনি সময়ত পোহপাল দিলে অধিক লাভান্বিত হ'ব পাৰি বা কোনখিনি সময়ত কুকুৰাৰ চাহিদা আটাইতকৈ বেছি হয় বা কুকুৰাবোৰৰ দাম কোনখিনি সময়ত আটাইতকৈ বেছি হয় সেই বিষয়ে যদি আপোনালোকে এইটো নজনাকৈ অফ সিজনত কুকুৰা পালন কৰে তেতিয়া কিন্তু আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হয় যাৰ কাৰণে আপোনালোকে অৱশেষত কুকুৰাৰ ফাৰ্ম বন্ধ কৰিবলগীয়াও হ'ব পাৰে সেই কাৰণে প্ৰথমতে আপোনালোকে এইটো জানি ল'ব যে কোনখিনি সময়ত কুকুৰাবোৰক পোহপাল দিলে অধিক লাভান্বিত হ'ব পাৰি সেই বিষয়ে কুকুৰাৰ ফাৰ্ম যে বন্ধ কৰিবলগীয়া হয় তাৰ 10 নম্বৰ কাৰণটো হ'ল যে যদি আপোনালোকে গাঁও পঞ্চায়তৰ পৰা লিখিত অনুমতি নোলোৱাকৈ কুকুৰাৰ ফাৰ্ম আৰম্ভ কৰে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে গাঁও পঞ্চায়তৰ পৰা লিখিত অনুমতি নোলোৱাকৈ কুকুৰাৰ ফাৰ্ম কৰে তেতিয়া কি হয় যদি কোনোবা লোকে কমপ্লেইন দি দিয়ে তেতিয়া কিন্তু আপোনালোকে কুকুৰাৰ ফাৰ্মখন বন্ধ কৰিবলগীয়া হ'ব পাৰে সেই কাৰণে আপোনালোকে সদায় গাঁও পঞ্চায়তৰ পৰা লিখিত অনুমতি লৈহে কুকুৰা পালন আৰম্ভ কৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আমি আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ